Good morning everyone, welcome back to my YouTube channel. মই ৰুমি আপোনালোক সকলোকে অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টো হ'বলৈ গৈ আছে ধামাকা। ফাইনালি আজি বহু দিনৰ মূৰত ঘৰলৈ যাবলৈ ওলাইছো। ভাবিলো ব্লগ এটা আৰম্ভ কৰি দিও। এইটো মোৰ সেকেন্ড ব্লগ হ'ব। সো সকলোৱে চাব। আজি দেখাইছো ক'ত কি হৈ থাকে, কেনেকৈ যাওঁ। এতিয়া কাম বনখিনি কৰি লওঁ, ভাত পানী কিবা এটাতো খাই যাব লাগিব ন, ইমান দূৰ জেগা যাম। চ' এতিয়া কাম বন কৰি লওঁ, ভাত কেইটামান ৰান্ধো, তাৰপিছত খাই লৈ লাহে লাহে গৈ আছোঁ। চ' আপোনালোকে ভিডিঅ'টো ফাইনেলি লোৱা হৈ গ'ল। মই ৰেডি, ভাত পানী খাই এতিয়া আমি যাম ঘৰলৈকে। বৰষুণ দি আছে, চ' অলপ লেট হ'ল ওলোৱাত। এতিয়া বহুত দেৰিয়ে হৈ গ'ল, বৰষুণটো কমিব। চ' লাহে লাহে গৈছোঁ। এতিয়া বৰষুণটো তেতিয়াতো বহুত ডাঙৰ বৰষুণ দিলে ন, সেইটো কাৰণে দেৰি হৈ গ'ল। মই বৰ্তমান ৰেডি। চ' এতিয়া ব'লক মোৰ লগত, আপোনালোক সকলোকে মোৰ ঘৰলৈ লৈ যাম। এইখন দলং বানপানীত ভাঙি গ'ল এইবাৰ। চ' এইটো বাঁহৰ দলং দিছে। আমি এতিয়া খোজকাঢ়ি যাব লাগিব। হাজবেণ্ড গাড়ী লৈ যাব বাৰু, মই উঠিব নোৱাৰিম। চ' খোজকাঢ়ি যাব লাগিব। গাড়ী এই মানুহ আহি আছে। গ'লগৈ, মই খোজকাঢ়ি গৈ আছোঁ। বেয়া ন, ভয় লাগে কিবা এটা, সেইটো কাৰণে লাহে লাহে গৈ আছোঁ। দলংখন বহুত বছৰ হ'ল, 3 বছৰমান হ'ল এনেকৈয়ে আছে। মই অহাৰ পৰা এনেকুৱাকৈ দেখিছোঁ। ঠিকাদাৰটো ইমান ঠিক নহয় বুলি শুনিছোঁ। এই 3বাৰমান ভাঙিলে এইটো দলংটো। চ' এইটো কাঠৰ দলং দিছে। ইয়াত মানুহবিলাকৰ অহা যোৱা কৰাত বহুত দিগদাৰ হৈছে। ইয়াত মানে কি স্কুল আছে এইটো চাইডত স্কুলটো মানে কি যেতিয়া দলংটো ভাঙিছিল ন, তেতিয়া নাৱেৰে পাৰ হৈছিল মানুহবিলাক। বহুত দিগদাৰ হৈছে। আৰু ইয়াত বজাৰ এখনো হয়, আপোনালোকক দেখাম বাৰু। কাকো ৱেইট কৰি আছা তোমাৰ? উলমি ঘেৰৰে মেজিতে চুচৰি বাগৰি লুকা ভাগু জনা কইনা আৰু কত খেলি আছে খেলি সৰু ল'ৰা ছোৱালী আছে খেলি সৰু ল'ৰা ছোৱালী। পেণ্ডে কাপোৰ ল'ব, চ' দোকানত সোমাইছে। পচন্দ লাগে নাই, বেলেগ দোকানত যাম আৰু। কি ল'বা? কি টি চাৰ্ট ল'বা? ভাল লাগিছে নে নাই? ভাল লগা নাই, এতিয়া চাই আছোঁ। পৰা ওলাই আহিলে একো ভাল লাগে নাই। এতিয়া গৈছোঁ এইটো গলিৰে। পচন্দ নহয়, কাপোৰ পিন্ধি ল'লা আৰু। তোমাক এইটো দিলোঁ, মোক কি দিবা এবাৰ? মোকো কিবা দিবা লাগিল। দুটাকে ল'লা, গিফ্ট দিছে। ফাইনেলি কাপোৰ লৈ ল'লোঁ দুটা তেওঁৰ কাৰণে। ভাল লাগিছে নে কৈ দিব।
গাড়ীখন পামচাৰ হ'ল এইটো ভাল কৰিব দিয়া আছে আমি এতিয়া ৰখি আছোঁ বহুত দেৰি হৈছে ভোক লাগিছে না ভোক লাগিছে বহুত দেৰি হ'ল ফাইনেলি ঘৰত আহি পালোঁ এতিয়া বহুত ভাগৰ লাগিছে চ' এতিয়া ভাত পানী খাই লওঁ আপোনালোকে ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ বাই বাই Da 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 da